ইয়াতে আমি যোৰাবাটত নুমিলোঁ তো যোৰাবাটত নুমিলোঁ ইয়াতে বোলে এক্সিডেণ্ট হৈছে বহুত ডাঙৰ এক্সিডেণ্ট তো এতিয়া আমি চাব গৈ আছোঁ আৰু দৃশ্যটো আপোনালোকক দেখাই থাকিম চাই থাকিব কেনেকৈ হৈছে গাড়ীটো লাইন লাগি আছে খোজকাঢ়ি গৈ আছোঁ গাড়ীটো অলপ আগত থৈছিলোঁ গাড়ীটো অলপ আগত থৈ আহি গ'লোঁ পুলিচৰ গাড়ী আহি গ'ল ক্ৰেং আহি গ'ল কিবা গাড়ী হৈছে বা চাই লওঁ চালেহে গম পাম আপোনালোকক দেখাই থাকোঁ তো ফ্ৰেণ্ড আমি ফাইনেলি আহি পাই গ'লোঁ এক্সিডেণ্ট য'ত হৈছে তাতে তো আমি এতিয়া ওচৰত গৈ আছোঁ তাৰ পৰা চাই আছোঁ এক্সিডেণ্টটো বা বহুত ভিতৰত বহুত তলত গাড়ীখন ভয়ানকভাৱে এক্সিডেণ্ট হৈছে চাইছেনে আপোনালোকে কিমান ঢত কিমান তলত লৈকে গাড়ীখন গৈছে দেখিলে ভয়ে লাগে ইমান তলত গৈছে তো আমি গৈ আছোঁ আপোনালোকক ভালকৈ দেখাবলৈ আৰু আগতলৈকে গৈছোঁ য'ত পূৰা স্পষ্ট ক্লিয়াৰলি আহে তাতে আমি গৈ আছোঁ আপোনালোকক দেখাবলৈকে তো ফ্ৰেণ্ড আমি ইয়াতে দেখা পালোঁ মিনিমাম 100 ফুটৰ বেছি হ'ব তললৈকে এক্সিডেণ্ট হৈছে গাড়ীখন তো ডেড বডি কৰিওৱা গাড়ীখন আছিল আৰু 6জন লোক আছিল তো 6জনৰ ভিতৰত এজনটো ভিতৰতে মৃতদেহ দেখা পালে ইয়া বুঢ়ী ওলাই আছে তো সেইজন মৰিলে তো অলপ পিছত পুলিচে ওলাব নেকি পুলিচ চব ওলাই আনিছে আৰু 3জনটো অলপ বেয়া কণ্ডিশ্যনত আছে হস্পিটেল লৈ গৈছে তো কিবা হয় গম নাপাওঁ পিছত ৰিপৰ্টটো জনাম তো এতিয়া পূৰা দেখা পালে জুম কৰি দেখালোঁ একদম আপোনালোকক বহুত তললৈকে বৰ ভয়ানক এক্সিডেণ্ট হৈছে তো ফ্ৰেণ্ড এতিয়া আপোনালোকক দেখাম গাড়ীৰ ভিতৰৰ পৰা ডেড বডি ওলোৱা দৃশ্যটো এয়া পুলিচ চুইপাৰ আহিছে এয়া ডেড বডি ওলাই আছে গাড়ীৰ পৰা এয়া বাহিৰত ওলাইছে তো এইখিনিলৈকে আপোনালোক দেখালোঁ তো আৰু ভিতৰত আছে না নাই এইখিনি এতিয়াও জনা নাই তো এতিয়া এটা ডেড বডি ওলাইছে আমি দেখা পালোঁ পুলিচে আৰু খেৰ কৰিওৱা আছিল তাতে মানুহ 3জনক খুন্দিয়াই গাড়ীখন গৈছে সেই 3জনো জটিল অৱস্থাত আছে তো সেইখিনি GMC ৰেফাৰ কৰিছে তাতে লৈ গ'ল তো তাৰপিছত কি হয় গম নাপাওঁ আৰু গাড়ীৰ ভিতৰতো আছিল মানুহ তাৰ পৰাও এম্বুলেঞ্চে লৈ গ'ল GMC লৈকে তো বহুত জটিল অৱস্থাত আছে কিবা হয় পিছত জনাম আপোনালোকক চাই থাকক এতিয়া আপোনালোকে আৰু দেখাই আছোঁ আপোনালোকক দেখা পাই আছে বহুত মানুহ আহিছে চাবলৈ এইবিলাক যোৰাবাটৰ পাহাৰীয়া মানুহ তো সেইবিলাকো আহিছে চাবলৈ ওচৰত জংলা বা বহুত মানুহ আহিছে বহুত মানুহ ৰখি আছে চাই আছে এক্সিডেণ্টটো তো ফ্ৰেণ্ড আপোনালোকক দেখালোঁ লাইভ ভিডিঅ'টো দেখালোঁ আপোনালোকক ৰিয়েল কাহিনী দেখালোঁ ঘটনাটো দেখালোঁ তো এতিয়া আমি ওলালোঁ তো আপোনালোকক দেখালোঁ কেনেকৈ হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব থেংক ইউ